দুটা দুটা মনে মনে যাও সোনকালে আহিবা অ বাবা ৰবাচোন শুনা শুনা এইফালে তুমি বাহিৰত যাবা যেতিয়া এই 100 টকা দিবা চাইকেলখন লগত লৈ যাবা যেতিয়া যোৱা সোনকালে আহিবা দেই Hello? Kuti asa? ঘৰতে গৈ আছো ঠিক আছে দে যাম দে গেম খেলাম মই খেলি আছো তোমার খেলা আমি না খেলা কিয় ডিম্পুদার একটা নয়া ভিডিও ছিল এই তো ভাই ডিম্পুদা তুই দেখি কি করবি কি কলি ওই কথা কলে অল্পখানে ভালকে কই ডিম্পুদাক মই ভাল পাঙৰ কথা তুই বিয়া কৰি নকয় পাঁচ দিন অত করে কলি না এই কলুং আর তোর লগত মোর কোনো সম্পর্ক নাই বাবা আহিলা এই বলতে ভাত কেইটা সজাই থোৱা আছে খোৱা গৈ তুমি যোৱা নাই তেতিয়া খাবলৈ মই ধুম কিয় গা বেয়া নেকি তোমাৰ নাই নহয় এনে ভোক লগা নাই তুমি ফুৰি আহিলা তথাপি তোমাৰ খাবলৈ মন যোৱা নাই ঠিক আছে দিয়া এই তো ভাই ডিম্পুদা তুই দেখি কি করবি কি কলি ওই কথা কলে অল্পখানে ভালকে কই ডিম্পুদাক মই ভাল পাঙৰ কথা তুই বিয়া কৰি নকয় পাঁচ দিন অত করে কলি না এই কলুং আর তোর লগত মোর কোনো সম্পর্ক নাই জয় হরি গোবিন্দ দেউতা বিশেষ কৰিবৰ কাৰণে অলপ টকা লাগে কেইদিনমান পিছত ভৰাই লোৱা দেই বাবা কিন্তু দেউতা কিন্তু আকৌ কি এইকেইদিন মই ডিম্পুদাৰ ভিডিঅ' কেনেকৈ চাম তুমি ডিম্পুদাৰ ভিডিঅ' চাবা বাবা আৰু মই তোমাক ভৰাই নিদিওঁ বুলি কোৱা নাই তুমি দুদিনমান পিছত ভৰাই ল'বা এই কৈছোঁ আৰু তোমালোকে ডিম্পুদাৰ ভিডিঅ'বোৰ চোৱা মাহে মাহে ৰিচাৰ্জ কৰা সেই ৰিচাৰ্জ কৰা পইচাটোৰ পৰা ডিম্পুদাই পইচা পায় তেওঁৰ ইনকাম হয় তোমালোকৰ সময় লছ হয় পঢ়া শুনা লছ হয় টকাটো লছ হয়
এতিয়া তুমি ডাঙৰ হৈছা, অলপ ভাবি গুণি কামবোৰ কৰিবা। দেউতা তুমি ডিম্পুদাৰ বিষয়ে তেনেকৈ নক'বা। যোৱাকালি সুধিছে ডিম্পুদাৰ বিষয়ে তেনেকৈ কোৱাৰ কাৰণে মই তাৰ লগত একেবাৰে সম্পৰ্ক বিচ্ছেদ কৰিলোঁ। কিন্তু তোমাৰ লগততো মই তেনেকুৱা কথা নাই। না বাবা, তুমি ৰিচাৰ্জটো কৰি ল'বা, মই পইচাটো তোমাক দি আছোঁ। ঠিক আছে, যোৱা। হ'ব দেউতা, মই অলপ ওলাই যাওঁ। অলপ চেষ্টা দিয়া না। কিয়? ডিম্পুদাৰ কিবা নিয়া ভিডিঅ' আহিছে। অঁ লোৱা। চাৰিটাকৈ নতুন ভিডিঅ' আপলোড হৈছে বে। অঁ হয় নেকি? অঁ ঐ মই এটা ডিম্পুদাৰ ডাইলগ ক'ম, তুমি ৰেকৰ্ড কৰিবা। ঠিক আছে। দোস্ত ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰিছ ন? পাৰিছে। এই মজা ভিডিঅ'টো আপলোড দিম নেকি? দিয়া কিমানটো লাইক আহে মোক ফোন কৰি কোৱাচোন। অ'কে। অঁ হেল্ল'। ঐ তোমাৰ ভিডিঅ'টোত 3000টা লাইক আহিছে। সঁচা নেকি? অঁ আৰু এটা ভাল খবৰ আছে। কি ঐ আজি ডিম্পুদা বঙাইগাঁৱত আহিব। হয় নেকি? কেতিয়া? 12টা বজাত। বোলা আমিও যাওঁ। অঁ মই নাযাওঁ, তুমি যোৱা, মোৰ গাটো ভাল লাগি থকা নাই। ঠিক আছে। দেউতা মই বঙাইগাঁও যাবলৈ ওলালোঁ। আপোনাৰ ডিম্পুদা আহিব, তাক চাবলৈ যাম। টকা অলপ লাগিছিল। বাবা, তোমাৰ এই ৰিচাৰ্জ ভৰা পইচাটো মই গাৰুৰ তলত থৈ দিছোঁ, তুমি আজি সেইটো লৈ আহিছোঁ। হ'ব দেউতা। সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা। দেউতা মই আহিলোঁ। অঁ যোৱা, সোনকালে আহিবা দেই। কি কৰিলি তুমি বাবা? সঁচাকৈ এৰি থৈ গ'লি তুমি। আজি কিছুদিন আগতে মাকে এৰি থৈ গৈছে। আজি তুমিও এৰি থৈ গ'লি মোক। কি কৰিলি বাবা ইয়াত তুমি? ডিম্পুদা ঘৰতে আজি সঁচাকৈ ডিম্পুদা তুমি দেখাই নাপায়। বাবা, হে ভগৱান, এই চলিটোক য'তেই নাথাকক, যিয়েই নকৰক ভগৱান, তুমি যে নিজৰ আত্মাক শান্তি দিয়া। য'তেই নাথাকক ডিম্পুদাৰ নিচিনা মানুহ যেন এজন লগ পায় প্ৰভু। হে ভগৱান, তুমি কি কৰিলা মোক অকলশৰীয়া কৰি? বাবা বাবা Hey,
কি কইলা তুমি